স্বাস্থ্য বিভাগৰ পয়া লগা ছবি ভূত বাংলাত পৰিণত জংগলপাৰ উপস্বাস্থ্য কেন্দ্ৰ নামত চিকিৎসালয় কামত নাই। এয়া দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত জংগলপাৰা উপস্বাস্থ্য কেন্দ্ৰ কেৱল নামমাত্ৰ স্বাস্থ্য কেন্দ্ৰ। এই উপস্বাস্থ্য কেন্দ্ৰটোৱে উদঙাই দিছে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। উপস্বাস্থ্য কেন্দ্ৰটোত নাই চিকিৎসক নাৰ্ছ, নাই স্বাস্থ্যকৰ্মী। মাহেকত 2-এদিন চিকিৎসক আহে যদিও বেমাৰী নাচায়, 2-এটাকৈ টেবলেট দি গুচি যায়। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ স্থানীয় ৰাইজৰহে। চলিত বৰ্ষত স্থাপিত উপস্বাস্থ্য কেন্দ্ৰটোত নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত আঁচনিয়ে ঢুকি পোৱা নাই। চাওক গেটৰ সন্মুখত কিমান জাবৰ জোথৰ পেলনীয়া সামগ্ৰীৰে ভৰপূৰ, এক দুৰ্গন্ধময় পৰিৱেশ। বৃহত্তৰ জংগলপাৰা অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ দুৰৱস্থা দেখি স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে 1 আৰু 2 নং বৰুৱাছাৰ আঞ্চলিক আমচুৰ সভাপতি ৱাছিম আকৰাম। আমাৰ দৰং জিলাৰ অন্তৰ্গত জংগলপাৰা এখন বৃহত্তৰ অঞ্চল, য'ত আপোনাৰ অতি কমেও 5,000 জনবসতিপূৰ্ণ অঞ্চল। এই অঞ্চলত আপোনাৰ ভাল এখন স্বাস্থ্যকেন্দ্ৰ নাই, যদিও 2016 চনত এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ইয়াত স্থাপন কৰিছিলে। কিন্তু আজি এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰিয়েই হয়তো বিভাগীয় কৰ্তৃপক্ষই নিজৰ দায়িত্ব এৰিছে। আজি অসমৰ স্বাস্থ্যমন্ত্ৰী পিছুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি দেখা পাওঁ যে সিহঁতে হয়তো মেডিকেলে চাৰ্ডেন ভিজিট দিয়ে, কিন্তু গ্ৰাম্য অঞ্চলত স্বাস্থ্য ব্যৱস্থা কেনেকুৱা ধৰণত গতিত আছে সিহঁতে কেতিয়াও হয়তো নজৰ নাৰাখে। আজি এনেকুৱা এটা স্বাস্থ্যকেন্দ্ৰত আপোনালোকে আমি প্ৰত্যক্ষ কৰিছোঁ আহি যে আপোনাৰ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান যিটো আৰম্ভ কৰিছে নাই, কাৰণ এনেকুৱা এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত আপোনাৰ জাবৰ জোঁথৰ আৰু পেলনীয়া যি সামগ্ৰী আছে আজি ইয়াৰে ভৰপূৰ হৈ আছে। কিন্তু আমাৰ দৰং জিলাৰ স্বাস্থ্য বিভাগে হয়তো গ্ৰাম্য অঞ্চলত ৰাইজে কেনেকুৱা ধৰণৰ স্বাস্থ্যৰ অভাৱ অভিযোগ আছে নিশ্চয় তেখেতসকলে কাণ সাৰ নাই। উল্লেখযোগ্য যে নৱনিৰ্মিত উপস্বাস্থ্য কেন্দ্ৰটোৰ গৃহত মিলিছে চিডাল ফাট। কেন্দ্ৰটোত শীঘ্ৰে চিকিৎসক নাৰ্ছৰ ব্যৱস্থা নকৰিলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৰ সভাপতিজনে। আমি সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই স্বাস্থ্যকেন্দ্ৰটোত অতি সোনকালে চিকিৎসক আৰু নাৰ্ছৰ ব্যৱস্থা কৰি দিব লাগে। অন্যথাই আমি 1-2 নম্বৰ বৰুৱাছাৰ আঞ্চলিক আমচুৱে ইয়াৰ স্থানীয় ৰাইজসকলক লৈ আমি হয়তো আমাৰ যি দৰং জিলাৰ স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় আছে সেই স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, নিউজ টুডে অসম।